নমস্কাৰ বন্ধুসকল, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ওপৰত। ৰাজ্যসমূহৰ কাৰেণ্ট চিফ মিনিষ্টাৰ কোন হয়, বৰ্তমানৰ কেপিটেল কি হয়, লোকসভাৰ চিট কিমান আছে, ৰাজ্যসভাৰ চিট কিমান আছে, বিধানসভা চিট কিমান আছে, এইবোৰৰ ওপৰত। তো গাইছ লাষ্টলৈকে চাব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মিছ নকৰিব। তো গাইছ ফাৰ্ষ্টখন হৈছে কেৰালা। কেৰালাৰ CM হৈছে পিনাৰায় বিজয়ন। কেপিটেল হৈছে থিৰুৱনন্তপুৰম। লোকসভাৰ চিট কিমান? 20খন। ৰাজ্যসভাৰ চিট হৈছে 9খন আৰু বিধানসভাৰ চিট হৈছে 140খন। তো গাইজ নেক্সটখন হৈছে কৰ্ণাটকা। কৰ্ণাটকাৰ CM হৈছে বসৱৰাজ বোমাই। কেপিটেল হৈছে বেংগালোৰ। লোকসভাৰ চিট হৈছে 28খন, ৰাজ্যসভাৰ চিট হৈছে 12খন আৰু বিধানসভাৰ চিট হৈছে 224খন। তো গাইজ নেক্সটখন হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ CM হৈছে জয়ৰাম ঠাকুৰ। কেপিটেল হৈছে চিমলা। লোকসভাৰ চিট হৈছে 4খন, ৰাজ্যসভাৰ চিট হৈছে 3খন আৰু বিধানসভাৰ চিট হৈছে 68খন। তো গাইজ নেক্সটখন হৈছে গুজৰাট। গুজৰাটৰ চিফ মিনিষ্টাৰ কোন হয়? ভূপেন্দ্ৰ পেটেল। কেপিটেল হৈছে গান্ধীনগৰ। লোকসভাৰ চিট হৈছে 26খন, ৰাজ্যসভাৰ চিট হৈছে 11খন আৰু বিধানসভাৰ চিট হৈছে 182খন। তো গাইজ নেক্সটখন হৈছে ছত্তীশগড়। ছত্তীশগড়ৰ চিফ মিনিষ্টাৰ হৈছে ভূপেশ বাঘেল। কেপিটেল হৈছে নয়া ৰায়পুৰ। লোকসভাৰ চিট হৈছে 11খন, ৰাজ্যসভাৰ চিট হৈছে 5খন আৰু বিধানসভাৰ চিট হৈছে 90খন। তো গাইজ নেক্সটখন হৈছে হাৰিয়ানা। হাৰিয়ানাৰ চিফ মিনিষ্টাৰ হৈছে মনোহৰ লাল খট্টৰ। কেপিটেল হৈছে চণ্ডীগড়। লোকসভাৰ চিট হৈছে 10খন, ৰাজ্যসভাৰ চিট হৈছে 5খন আৰু বিধানসভাৰ চিট হৈছে 90খন। নেক্সটখন হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশৰ চিফ মিনিষ্টাৰ হৈছে শিৱৰাজ সিং চৌহান। কেপিটেল হৈছে ভোপাল। লোকসভাৰ চিট হৈছে 29খন, ৰাজ্যসভাৰ চিট হৈছে 11খন আৰু বিধানসভাৰ চিট হৈছে 230খন। তো গাইজ নেক্সটখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ CM হৈছে একনাথ শিন্দে। কেপিটেল হৈছে মুম্বাই। লোকসভাৰ চিট হৈছে 48খন, ৰাজ্যসভাৰ চিট হৈছে 19খন আৰু বিধানসভাৰ চিট হৈছে 288খন। তো গাইজ নেক্সটখন হৈছে নাগালেণ্ড। নাগালেণ্ডৰ চিফ মিনিষ্টাৰ হৈছে নেফিউ ৰিঅ'। কেপিটেল হৈছে কোহিমা। লোকসভাৰ চিট হৈছে 1খন, ৰাজ্যসভাৰ চিট হৈছে 1খন আৰু বিধানসভাৰ চিট হৈছে 60খন। তো গাইজ নেক্সটখন হৈছে ৰাজস্থান। ৰাজস্থানৰ CM হৈছে অশোক গেহলট। কেপিটেল হৈছে জয়পুৰ। লোকসভাৰ চিট হৈছে 25খন, ৰাজ্যসভাৰ চিট হৈছে 10খন আৰু বিধানসভাৰ চিট হৈছে 200খন। তো গাইজ এতিয়া আহিছোঁ উৰিষ্যালৈ। উৰিষ্যাৰ চিফ মিনিষ্টাৰ কোন? নবীন পাটনায়ক। কেপিটেল কি? ভুৱনেশ্বৰ। লোকসভাৰ চিট কিমানখন? 21খন। ৰাজ্যসভাৰ চিট কিমানখন? 10খন। বিধানসভাৰ চিট হৈছে 147খন। তো গাইজ তেলেংগানা। তেলেংগানাৰ CM হৈছে কে চন্দ্ৰশেখৰ ৰাও। কেপিটেল হৈছে হায়দৰাবাদ। লোকসভাৰ চিট হৈছে 17খন, ৰাজ্যসভাৰ চিট হৈছে 7খন আৰু বিধানসভাৰ চিট হৈছে 119খন। নেক্সটখন হৈছে আসাম। অসমৰ কেপিটেল কি? দিছপুৰ। CM হিমন্ত বিশ্ব শৰ্মা। লোকসভাৰ চিট 14খন, ৰাজ্যসভাৰ চিট হৈছে 7খন আৰু বিধানসভাৰ চিট হৈছে 126খন। তো গাইজ এতিয়া হৈছে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ হৈছে মমতা বেনাৰ্জী। কেপিটেল হৈছে কলকাতা। লোকসভাৰ চিট হৈছে 42খন, ৰাজ্যসভাৰ চিট হৈছে 16খন আৰু ৱেষ্ট বেংগলৰ বিধানসভাৰ চিট হৈছে 294খন। নেক্সটখন হৈছে তামিলনাডু। তামিলনাডুৰ চিফ মিনিষ্টাৰ হৈছে চি ৰাজাগোপালাচাৰী। কেপিটেল হৈছে চেন্নাই। লোকসভাৰ চিট হৈছে 39খন, ৰাজ্যসভাৰ চিট হৈছে তামিলনাডুৰ 18খন আৰু বিধানসভাৰ চিট হৈছে 234খন। তো গাইজ নেক্সটখন হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ CM হৈছে পুষ্কৰ সিং ধামি। কেপিটেল হৈছে দেহৰাদুন। লোকসভাৰ চিট হৈছে 5খন, ৰাজ্যসভাৰ চিট হৈছে 3খন আৰু বিধানসভাৰ চিট হৈছে 71খন। নেক্সটখন হৈছে ত্ৰিপুৰা। ত্ৰিপুৰাৰ CM হৈছে মানিক চাহা। কেপিটেল হৈছে আগৰতলা। লোকসভাৰ চিট হৈছে 2খন, ৰাজ্যসভাৰ চিট হৈছে 1খন আৰু বিধানসভাৰ চিট হৈছে 60খন। নেক্সটখন হৈছে পাঞ্জাৱ। পাঞ্জাৱৰ CM হৈছে ভগৱন্ত মান। কেপিটেল হৈছে চণ্ডীগড়। লোকসভাৰ চিট হৈছে 13খন, ৰাজ্যসভাৰ চিট হৈছে 7খন আৰু বিধানসভাৰ চিট হৈছে 117খন। তো গাইজ নেক্সটখন হৈছে উত্তৰ প্ৰদেশ।
উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ হৈছে যোগী আদিত্যনাথ। কেপিটেল হৈছে লক্ষ্ণৌ। লোকসভাৰ চিট হৈছে 80খন, ৰাজ্যসভাৰ চিট হৈছে 31খন আৰু বিধানসভাৰ চিট হৈছে 404খন। তো গাইজ এতিয়া আলোচনা কৰোঁ ছিকিমৰ ওপৰত। ছিকিমৰ CM হৈছে প্ৰেম সিং তামাং। কেপিটেল হৈছে গেংটক। লোকসভাৰ চিট হৈছে 1খন, ৰাজ্যসভাৰ চিট হৈছে 1খন আৰু বিধানসভাৰ চিট হৈছে 32খন। তো গাইজ নেক্সটখন হৈছে মেঘালয়। মেঘালয়ৰ চিফ মিনিষ্টাৰ কোন? কনৰাড চাংমা। কেপিটেল কি হয় মেঘালয়ৰ? শ্বিলং হয়। লোকসভাৰ চিট হৈছে 2খন, ৰাজ্যসভাৰ চিট হৈছে 1খন আৰু বিধানসভাৰ চিট হৈছে 60খন। তো গাইজ বিহাৰৰ চিফ মিনিষ্টাৰ হৈছে নীতিশ কুমাৰ। কেপিটেল হৈছে পাটনা। লোকসভাৰ চিট হৈছে 40খন, ৰাজ্যসভাৰ চিট হৈছে বিহাৰৰ 16খন, বিধানসভাৰ চিট হৈছে 243খন। তো গাইজ নেক্সট হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ হৈছে পেমা খাণ্ডু। কেপিটেল হৈছে ইটানগৰ। লোকসভাৰ চিট হৈছে 2খন, ৰাজ্যসভাৰ চিট হৈছে 1খন আৰু বিধানসভাৰ চিট হৈছে 60খন। নেক্সটখন হৈছে গোৱাৰ চিফ মিনিষ্টাৰ হৈছে প্ৰমোদ সাৱন্ত। কেপিটেল হৈছে পানজি। লোকসভাৰ চিট হৈছে 2খন, ৰাজ্যসভাৰ চিট হৈছে 1খন, বিধানসভাৰ চিট হৈছে গোৱাৰ 40খন। তো গাইজ নেক্সট হৈছে অন্ধ্ৰপ্ৰদেশৰ চিফ মিনিষ্টাৰ কি হয়? YS জগন মোহন ৰেড্ডি। কেপিটেল কি হয়? অমৰাৱতী। ৰাজ্যসভা চিট হৈছে 11টা, লোকসভা চিট হৈছে 25টা আৰু বিধানসভাৰ চিট হৈছে 175টা। তাৰপিছত হৈছে ঝাৰখণ্ডৰ CM হৈছে হেমন্ত সোৰেন। কেপিটেল হৈছে ৰাঞ্চি। লোকসভাৰ চিট হৈছে 14খন, ৰাজ্যসভাৰ চিট হৈছে 6খন আৰু বিধানসভাৰ চিট হৈছে 81খন। তো গাইজ আজিৰ কাৰণে ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব। যি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তো গাইজ আজিৰ কাৰণে মই বিদায় লৈছোঁ আপোনালোকৰ পৰা। জয় হিন্দ, জয় আই অসম।